কি হা বিন্দু তোমাৰ কিবা টেনশ্যন হৈছে নেকি? মোক যে ফোন কৰি মাতলা ঘৰত। নকবি দে ভাই, কি ক'ম আৰু তোক। মোৰ চলি মোৰ সন্মান খেদাব অৱস্থা নোহোৱা কৰি দিছি ভাই মোৰ। কি হৈছে? জ্বালাই কিবা কৰিছি নেকি? জ্বালাই মোক জ্বালা দিবা বাকী নাই। আজি কেইদিনমান আগত সি ম'মৰ দোকান দিছি, মই গমেই নাপাওঁ। ক'ৰবাত মুৰ্গীক গা ধুই পেলাই ম'ম' চুপ বনাই পেলাই খুৱাইছে কাৰোবাক। তাৰপাছত পুলিচে লৈ গ'ল, তালুটা পুলিচে যাই মই ইমান অসন্মান ইমান লাজ পাইছোঁ, কি ক'ম আৰু তোক ভাই। তই মোৰ খুৰখালি, তোৰ পৰা গৌৰৱ কৰোঁ। তই ইমান ধুনীয়াকৈ জিম চিম খুলছা, আজি তই সৰুৰ পৰা তই নিজে কাম কৰছা, কি ধুনীয়া বডি তোৰ। ইমানো প্ৰশংসা নকৰবা, এতিয়ালৈ বিয়াত মানে বুঢ়াই হ'লোঁ। প্ৰশংসা তোৰ ইমানো কৰা নাই ৰ, তোৰো এই গাৰ গোন্ধটোৰ কাৰণে বিয়া হোৱা নাই। বডি বনলি কি হ'ল, তোৰ গোন্ধটো কম না গাৰ। ভিনি তুমিও কিবা অলপ ধেমালি বেছি কৰা দিয়া। গন্ধটো মই কৰোঁ বুলি কৰিছোঁ নেকি? নাযায় গন্ধ, কি কৰিম। সেইগিলা বাদ দি আমাৰ এই জ্বালা দামৰা তোৰ তাত লৈ যাবিচোন। তোৰ তাত কি চলি তলি নালাগে নেকি? সহায় চহায় কৰি দিয়া কৰি। লাগাততো লাগে ৰ'বা, সি বা যায় না নাযায়? নাযাব সি কুকুৰে, তাক মই যে ভাতকেইটা খাবা দি সেইটোৱে বহুত। মামা দেখোন, কি খবৰ হা তোমাৰ? খবৰটো বাদ দি তোৰ বহুত বেয়া কথা শুনি আছোঁ। কিয় তই ইমান বদমাছ হৈছা? তোৰ নিচিনা বয়সত চলি বিয়া পাতি চলিৰ বাপে কৈছি, তই ইটাও আৰু এইগিলাখান কিয় কৰি আছা? মা মোক কৰা তুমি নিজে পেলাই চোৱা একবাৰ। ওপৰত দেখি থুবেলি নিজৰ মুখতে পৰে, এইগিলা কৰ কি কথা ক? তুমি আগত বিয়াখন নাপতা কিয়? বডিডাল থাকলে নহয়তো। দেখছা তাৰ মুখত টেপ টেপি দেখছা না? থৈ ভাগিন বুলি চাই আছোঁ দেই, সেইগিলা ভাল তুমি কৰবা নৰা। আৰু কালি কাপোৰ চাপোৰ বান্ধি ল'বি, কালিৰ পৰা তোৰ ঘৰ মোৰ ঘৰত। তই জিমত হেল্প কৰিব লাগিব চলিগিলাক। কিয় নাযাম? যাম দিয়া, এনে থৌকা থৌকা আপি চাপি আহে না। দেখছা এই কুকুৰৰ স্বভাৱ, ইয়াপিলো চা মাথা মাৰবা ধৰছি। ভাগিন বুলি ভাল কথা কৈছোঁ, লালটো ফাল্টু কথা নকবি মোৰ আগত। কালি ওলবি। মজা, যাম দিয়া কালি ওলাম। দেখলি না তাৰ স্বভাৱ? বিন্দু ইমান বেয়া হৈ গৈছে ইয়াক মই কি ক'ম আৰু। ভাগিন হিচাপে কিন্তু মই মাৰবা নোৱাৰোঁ। তুমি কিয় পাৰ্মিশ্যন যদি দিয়া মই চব কৰিব পাৰিম। একো ভাগিন চাগিন চাব যাব নাই, কুবে পাখৰা কৰি দিলি হ'ল তাক, যদি কিয় উল্টা পুল্টা কাম কৰে। মোৰে তোৰ তাত গতাইছোঁ, ইয়াক পূৰা একদম চেঞ্জ কৰি পেলাই পঠাই দিবি। টেনশ্যন ল'ব নালাগে, তোমাৰ এই খুৰ খালি থাকোঁতে চিধাব নাই প্ৰথম তাক মই। হ'ব দে ভাতকেইটা খাই যাবি দেই। আৰু তোৰ গাৰ গন্ধটো কমাবি অলপ, ফেনেল চেনেল মাৰা কৰ তোৰ গাত। তোৰ ওচৰত বহি পেলাই আছোঁহে মই, গন্ধত থাকবা পৰা নাই। বহুত ডক্টৰক দেখালোঁ নাযায়, এতিয়া কি কৰিম মই। হ'ব দে যা, বাহিৰ লগত কথা পাতনি। দেখছা এই কুকুৰে, তাক মই তেতিয়া উঠবাই দিলোঁ, ঘুমাই আছে। কুত্তা উঠছা না তই? উঠো। জলদি যা, মুখ চুখ ধুই ওল জলদি, জিমত যাব লাগে। ৰ'বা। কি অসৎ চলি তিতাই উঠা বুলি কৈ ইটাক লৈ ঘুমাই আছে সি। ইয়াক আকৌ যিটো দেখছোঁ ইয়াক কোবে পাখৰাই কৰিব লাগিব। কেনেকৈ হেল্প দিব লাগিব বুজি পালি না তই? যেনেকৈ শিকাই দিছোঁ সেনেকৈ হেল্প কৰবি, সিহঁতে নিজে ক'ব, তই অস্তাদি নামাৰবি। টেনশ্যন নাই, পূৰা বুজি পাইছোঁ মই। আৰু ৰুমটো লেতেৰা হ'লে ভালকৈ ঝাৰু চাৰু মাৰি ৰাখবি। আৰু আপি ৰুমটোত বেছি নাযাবি, আপা ৰুমটোতে ৰাখবি। আপি যদি কিবা লাগে তেতিয়াহে যাবি। হ'ব দিয়া, কিমান বুজাই থাকা, বুজি পাইছোঁ দিয়া। দে থাক, মই এতিয়া সেইখন জিমত যাওঁ। মই আহালৈকে কিন্তু যাতে একো মই কমপ্লেইন নাপাওঁ কিন্তু। তাওলা দামৰা মামাৰ তালুতে ঘুচাতে মাৰবা। তাওলা দামৰাই আৰু বেছি লেভেল দি থাকে। ঘণ্টা মই জিমত আহিছোঁ না, আপি লাইন মাৰিব আহিছোঁ। আপি এটা পটেহে যাম এতে। আপি এটা পতা তোৰ জিমত ঘণ্টামানত ঘুমাই। এখনত অলপ ঘুমাই থাং ৰ। ভাগাৰ লাগলি বোধহয় এখনত ঘুমাই বোধহয়। ঘুমাই বেয়া লগা নাই কিন্তু, কোনবা একলগেতে ঘুমাই থাকোঁ ৰ। কোন দামৰাই এইটো? কোনিয়ে তই? এখন জিমৰ নতুন মালিক মই, ছাৰ বুলি কবি মোক। নতুন মালিক? দে হ'ব এইগিলা ফাল্টু বাদ দি তই ছাৰ ক'ত গেছি? সেইটো তোৰে ছাৰ, মোৰ মামা হয় মামা। তই কোনি? মই এটা জিম ট্ৰেইনাৰ। জিম ট্ৰেইনাৰ মূৰ্তি তোৰে দেখোন মচন নাই ভৰ্তিৰ। আৰু মাঠে দিলা চুলি না গাজাল মাৰি লৈছা এই 6 ডালত দেল। কাক ঠাট্টা কৰি আছে তই? একটা চৰত মুখত বাৰাণ্ডা হৈ যাব। কেনে কৰে ই? ছাৰৰ যদি ভাগিন নহ'লে তক এতে বহাই দিলোঁ হয়, ছেটআপ কৰি দিলোঁ হয়। তাৰ ভৰি ভাজ লাগি মোক ছেটআপ কৰে। যা যি কৰা কৰি থাক যা, মোক অলপ ঘুমাবা দি ইয়াতে বিচনাত।
এই দামাৰা এখন বিছনা নহয় এখন এক্সাৰচাইজ কৰা বস্তু হয়। এখন কি দেখছে না? কথা ভালকৈ কবি, বেছি পাত্তা দি আন পাইছা নেকি? যা নহ'লে বা মামাক কৈ তোক আজিয়ে চাকৰিৰ পৰা ওলাই দিম মই, গম পাবি। ইয়াক কুকুৰক বহাব লাগিব ৰ উন্মাই নাখান খালি না ভয়তা মোক মচন দিবা চিনি বনাই জালাক মই কোন হয়। ছাৰ নাই নেকি? হাও এইটো আৰু কেনে মাল দিওঁ লেডিজ মাল লেংগুৱেজ দেখোন। অঁ ছাৰ আছে ৰ'বা। আজিকালি মানে এইখন জিমৰ মালিক মই, মানে মোৰ মামা হয়। মামাই মানে এইখন মোক দি দিছে আজিকালি। হয় নেকি? অঁ হয়। সেই দাদাজন যে বহি আছে মই তাক একদম বেয়া পাওঁ, সি বিৰাট অভদ্ৰ হয়। অঁ ই বদমাছ তাক খেদিম ৰ'বা মই। হিজৰাটোৰ লগত বেছি কথাত পাৰছে সি। মোক আপুনি শিকাই দিবনে? দিম ৰ'বা। অ' মা আপোনাৰ গালখন ইমান ভাল লাগিছে লাৰি। মই মালটোৰ পৰা হিজৰা এনে পাইছোঁ। ভাইটি নাপায় নহয় এইবিলাক। মই বেয়া পাম কিন্তু আপোনাক। মোৰ পেচাব লাগিছে, আপুনি যাব নেকি মোৰ লগত? সেই দামাৰা যে একলা কৰি যা, তোৰো ইমান নাটক হৈ যাব থাকিব নোৱাৰোঁ মই। কেনেকুৱা কৰে আপুনি? আপুনিও বেয়া, নামাতো যাওক। যা দাদা ক'ৰ কি পাল্লাত পৰি মৰো ময়ো। মামাৰো জিমত দিলা ক'ৰ কি আহে? কি লাইন চাইন মাৰি ফিটিং কৰি ল'লি নেকি? ভাল লাগছে না পিচটোক? তোৰ মুখত জোতা মাৰিম, কথা অলপ ভালকৈ কবি। কি পিচ ভাল লগা কথা কবা? নহয় বহুত টাইম কথা পাতি আছিলি নহয়, সেইকাৰণে বোলো কিবা ফিটিঙে কৰিলি নেকি তই? একে চৰত মুখৰ বাৰান্দা হৈ যাব তোৰ। মামাক কৈ পেলাই তই চাকৰিৰ পৰা ওলাই দিম, গম পাবি। দে হ'ব দে, এনে ধেমালি কৰিছোঁ দে। এটা কাম কৰিব নালাগিছিল, তোক মই কি কৰিলোঁ সেইটো গম পালি হয়। সেই শিখৰে খাই ওৰা বাহিৰত যায় মাথা গৰম উঠি গ'ল মোৰ। কোৰ কি গিলা হিজৰা মাল আহে জিমত। মামেৰে এই দামৰা না সি বিয়া পাতিব কাৰণেতো ঠিক নাই, সি জানি বুজিও গিলা ৰাখিব পাৰে। দাদাজন ক'ত গ'লনো? এই তোৰ দাদাৰে কি মোক কটি ধৰি থকা যায় পৰা জল্দি যা। আপুনি ইমান বদমাছ, তই জিমততো একো জিম কৰবা না, আপা মাখালত গাঘেষ্ট বাহে তই। তোকো যে কি কৰবা ৰাখছি মানে ছাৰে। যাওক আপোনাক মই এনেও দেখিব নোৱাৰোঁ। তই মোক দেখবা পাৰি উল্টাব নালাগে যা হিজৰা ফেলা। এই গৰমত যে কি জিম মাৰিম, কিন্তু উপায়টো নাই, বডিটো মেইনটেইনৰ কাৰণে আহোঁ আৰু। অঁ ঠিকে কৈছা তুমি, মোৰো একদম ইচ্ছা নোযোৱা হৈছে। ছাৰে নাহে কিজানি। এই নাহিলে ভাল, নহ'লে বা একেবাৰে মানে কি ক'ম আৰু গোন্ধত থাকিব নোৱাৰা হৈ যাওঁ। ইমান গোন্ধ ছাৰৰ গাটো, কাপোৰ চাপোৰ নিপিন্ধে একো। অঁ সেইটো হয়, ছাৰে গা চা নোধোৱে চাগে সেইকাৰণে ইমান গোন্ধ। তোমালোকৰ একো অসুবিধাটো হোৱা নাই? কিবা লাগিছিলে নেকি? কোন আপুনি? এইখন জিমৰ এতিয়া নতুন মালিক মই। মানে তোমালোকৰ ছাৰ মোৰ মামা হয়। মামাই মানে এইখন জিম মোক দি দিছে। অঁ হয় নেকি? আমিচোন গমেই পোৱা নাছিলোঁ। আৰু এতিয়াৰ পৰা এক্সাৰচাইজ তোমালোকক ময়ে শিকাম। এতিয়া তুমি তাতে উঠাচোন, মই শিকাই দি আছোঁ কেনেকৈ মাৰিব লাগে। কোনখন? এই ট্ৰেডমিলখনত নেকি? সেইখনত। থিয় দি থাকিলা দেখোন। অঁ কৰোঁ। সেই নাই হোৱা তোমাৰ, এনেকৈ নকৰে নহয়। ৰ'বা মই দেখাই আছোঁ। দিয়া এতিয়া কৰা, মই আছোঁ দিয়া পিছত। আপুনি ধৰি কিয় ল'লে? এৰি দিয়ক আকৌ, তেতিয়াহে কৰিব পাৰিম। নাই এনেকৈ কৰিব লাগে। চালা অভদ্ৰ, তেতিয়াৰ পৰা তই মোৰ গাত ধৰি আছ। তোৰ এই স্বভাৱ ৰ ছাৰৰ আগত চব লগাই দিম ৰ। তোমালোকে কি চাই আছা? ইয়াক মাৰো দিয়া। ইমান অভদ্ৰ, তই নতুন মালিক দেখা পাইছ, আহি পেলাই মোৰ ঘৰত লাগি আছ তই। এই এৰি দিয়ে মোক। ভালে কৰিছা, এই কোনো মালিক চালিক নহয় চাগে, কোনো নতুনকৈ অহা ল'ৰা চাগে জিমত। ছাৰ আহিলে গোটেই কৈ দিম ৰ'বা। অকণমান গাত ধৰি এক্সাৰচাইজটো শিকোঁতে মোক ইমান বেয়াকৈ ধুলাক। মোৰ নাই দে, পিঠিৰ হাৰা চাৰা গৈছে মোৰ। আৰু মামেৰে বলতটো আহি তইতো মোক সোধাই নেৰে। আপিকেইটা ক'লাকে কিজানি। দাদা তোমাৰ কি হৈছে? কিয় কান্দি আছা? মোক এৰি থৈ গৈছিলে আপুনি, মই আপোনাক চবফালে বিচাৰি আছিলোঁ। অ' ভাই, এনে মোৰ অৱস্থা নাই আৰু মোক অশান্তি নিদিবি, তই যাচোন ইয়াৰ পৰা। নাযাওঁ যা। কিয় যাম? মোক চুমা এটা দিয়া না। তই যাবি না ইয়াৰ পৰা, মাৰ খাবি মোৰ পৰা। নাযাওঁ, কিয় যাম? ল এতিয়া পাইছা না? তুমি মোক লাট মাৰি পেলাই দিলা, মই বহুত বেয়া পাইছোঁ। লাট নহয় আৰু খাবি, চুপচাপ বহি থাক। কুত্তা তই কি কৰছা? আপি ৰুমত যায় কি কৰিলোঁ? একো কৰা নাই দেখোন। সেই আপিটোক গাত ধৰি তই এক্সাৰচাইজ শিকাব লগা হ'ল কিয়? গাত ধৰা নাই, এনেই অলপমান লাগবা পাৰে। সেই গলৰ পৰা এৰি দিয়ে। এৰি দিম কথা ক'ব আহিছা?
তই মোৰ জিমত থাকবা নাংগে কাপোৰ কানি লৈ আজিয়ে যা তই ইয়াৰ পৰা এই যা তোৰ জিমত মই এনেও নাথাকো তই এইগিলা হিজৰা মাখা ৰাখ তই জিমত এই হিজৰা মাখাৰ লগত থাক তই ধৰি তই বিয়া পাবা নাই তই কি খেদবি মই নিজে যাম টেনশ্যন ল'ব নাংগে মই আপি ফটোবা আহিছিলোঁ ইয়াতে নহ'বা তোৰ এই ঘণ্টা জিমত আহিব লগা একো দৰকাৰেই নাছিল ঘণ্টা সঁচাকে ই কি ঔষধ হৈ গৈছে ই যিটো দেখছো ই ঘৰখন ধ্বংসহে কৰিব বেবী তুমি কি কৰি আছা ইয়াতে ই কিবা কৰিছে নেকি তোমাৰ লগত মোক লাট মাৰি থৈ গৈছে তেতিয়া ক'ব পৰা নাছিলা মোক লাটটো এনেই মাৰা নাই তুমি চাই কিবা কৰিছিলা আৰু তুমি মই থাকোঁতেও মানে বেলেগ ল'ৰা চায়ে থাকা ন সেনেকৈ কিন্তু মই তোমাৰ লগত নাথাকোঁ কিন্তু নাই কৰা একো জান তুমি কিবা মোক বিশ্বাসে নকৰা এই তোমাক বিশ্বাস কৰিব নোৱাৰি নহয় দিয়া হ'ব দিয়া জান আই লাভ ইউ দিয়া দিয়া হ'ব দিয়া